কেতিয়া অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন? পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত নহ'লে নাপাব কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰ সুবিধা। পঞ্চায়ত নিৰ্বাচনক লৈ জল্পনা কল্পনা চলি থকাৰ মাজতেই নিৰ্বাচনক লৈ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কৰিছে ডাঙৰ মন্তব্য। ইতিমধ্যে গুৱাহাটী ন্যায়ালয়ত পঞ্চায়ত নিৰ্বাচনক লৈ চলি আছে শুনানি। বিসংগতি থকা পঞ্চায়তক বাদ দি নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ নিৰ্বাচনী আয়োগলৈ পত্ৰ প্ৰেৰণ কৰিছে ৰাজ্য চৰকাৰে। এবছৰৰ ভিতৰত যি পঞ্চায়তত নিৰ্বাচন অনুষ্ঠিত নহয় সেই পঞ্চায়তে লাভ নকৰে কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰ সুবিধা। এইবাৰ ৰাজনীতি মুক্ত হ'ব পঞ্চায়ত নিৰ্বাচনত। এই সমগ্ৰ পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত কি কয় ৰঞ্জিত কুমাৰ দাসে? অনিশ্চয়তা একো নহয় বুলি মই ভাবোঁ। কাৰণ কিয়, যিহেতু এইটো আইনৰ যিহেতু বিচাৰাধীন, যিহেতু আমি ইতিমধ্যে লিভ পিটিশ্যন এখন আবেদন কৰিছোঁ আৰু লিভ পিটিশ্যনৰ ওপৰত ইতিমধ্যে শুনানি হৈছে। শুনানি হোৱাৰ পিছত পুনৰ আজি 10 তাৰিখে পুনৰ আজি শুনানি হোৱা কথা। আৰু শুনানি হোৱাৰ পিছত মই আশাবাদী, নিশ্চিত ওপৰত আমি যিসমূহ পঞ্চায়তত তেনেকুৱাকৈ বিসংগতি আছে বুলি ন্যায়ালয়ে যদি অনুভৱ কৰে, তেতিয়াহ'লে সেইকেইখন পঞ্চায়তক বাদ দি পেলাই নিৰ্বাচনটো অনুষ্ঠিত কৰিব দিব লাগে বুলি আমি অনুৰোধ জনাইছোঁ। যিহেতু মহামান্য সুপ্ৰিম কোৰ্টৰ এটা ভাৰ্ডিক্ট এটা আছে যে নিৰ্দিষ্ট সময়ৰ ভিতৰত যদি পঞ্চায়ত নিৰ্বাচন যদি অনুষ্ঠিত নকৰে, তেতিয়াহ'লে আপোনাৰ ভাৰত চৰকাৰৰ যি আঁচনিসমূহৰ টকা পইচা 15 ফাইনেন্সে হওক বা অন্য আঁচনিসমূহৰ টকা পইচা হয়তো এবছৰৰ ভিতৰত অনুষ্ঠিত নকৰিলে বন্ধ হৈ যায়। গতিকে আমি সেইকাৰণে ইন ইণ্টাৰেষ্ট অফ দ্য পাব্লিক অফ আছাম, পাৰ্টিকুলাৰলি ৰুৰেল পাব্লিক, আমি এইটো আশা ৰাখিছোঁ যে আমি পঞ্চায়ত নিৰ্বাচনটো অনুষ্ঠিত কৰিব লাগে সোনকালে, যাতে আমি গ্ৰাম্য অঞ্চলৰ ৰাইজৰ আমি আগন্তুক দিনত বিভিন্ন আঁচনিৰে আমি সকাহ দিব পাৰোঁ। আৰু সেইখিনি কথা নিশ্চিত ওপৰত মহামান্য গুৱাহাটী উচ্চতম ন্যায়ালয়ে নিশ্চিত ওপৰত তেওঁলোকে হৃদয়ংগম কৰি আমি যিটো বিচাৰিছোঁ, যিকেইখন পঞ্চায়তক বাদ দি পেলাই হ'লেও নিৰ্বাচন অনুষ্ঠিত কৰাকৈ যিটো অনুৰোধ জনাইছে, এই অনুৰোধক তেওঁলোকে সন্মতি দিব বুলি আমি আশা ৰাখিছোঁ। বঙাইগাঁও আমাৰ যিহেতু ভাৰতীয় জনতা পাৰ্টীয়ে আমাৰ নিজাববীয়াকৈ প্ৰস্তুতি চলাই আছে। ইতিমধ্যে অসম গণ পৰিষদৰ প্ৰস্তুতি চলাইছে আৰু স্থানীয় ভিত্তিত বঙাইগাঁও ভাৰতীয় জনতা পাৰ্টীৰ জিলা সভাপতিয়ে হওক বা জিলা সমিতিয়ে আৰু অসম গণ পৰিষদৰ জিলা সভাপতি বা জিলা সমিতিয়ে তেওঁলোকে যদি প্ৰয়োজন হয় আলোচনা কৰিব। এতিয়া কি তেওঁলোকে সিদ্ধান্ত লৈছে এতিয়ালৈ মই জ্ঞাত নহয়। গতিকে মোৰ কথা হৈছে কি যে ভাৰতীয় জনতা পাৰ্টীয়ে হওক বা মিত্ৰজোঁটে হওক সকলোৱে নিৰ্বাচনত জিকিব লাগে, বিশেষকৈ আঞ্চলিক পঞ্চায়তত আৰু জিলা পৰিষদত। আৰু আমাৰ যিসমূহ আমাৰ গাঁও পৰ্যায়ত যিসমূহ আছে সেইবোৰতো মই মোৰ সমষ্টিত কৰি দিছোঁ যে মই সকলো প্ৰাৰ্থীকে আশীৰ্বাদ জনাইছোঁ। তেওঁ নিৰ্দলীয় হওক, তেওঁ বিজেপিৰে হওক, AGPৰে হওক, কংগ্ৰেছৰে হওক। কাৰণ কিয়, মই ভাবোঁ এইটো যে আমি এইবাৰ পঞ্চায়তটো আমি ৰাজনীতি মুক্ত কৰিব বিচাৰিছোঁ। কাৰণ কিয়, ৰাজনৈতিক দলৰ বহু নেতা পালি নেতা তেওঁলোকে পঞ্চায়ত পৰিচালনা কৰে আৰু তেওঁলোকে পঞ্চায়ত পৰিচালনা কৰাটো মই ভাবোঁ এইটো গণতন্ত্ৰৰ প্ৰতি এটা সুলক্ষণ নহয়। গতিকে গাঁৱৰ মানুহে পঞ্চায়ত যাতে চলাব পাৰে তাৰ কাৰণে আমি ৰাজনীতি মুক্ত কৰিছোঁ। আমাৰ কোনো প্ৰতীক তাতে আমি দিব খোজা নাই আৰু সেইকাৰণে আমি কেম্পেইনো নকৰোঁ। মই মোৰ সমষ্টিত তেওঁ বিজেপিৰ যি পৰ্যায়ৰ নেতা নহওক কিয়, তেওঁ নিৰ্বাচন খেলিলে তেওঁ নিৰ্দলীয় হৈ খেলিব লাগিব। তেওঁৰ হৈ পেলাই একাষাৰো মই নকওঁ বা তেওঁৰ বিৰুদ্ধে কাৰোবাৰ বিৰুদ্ধেও মই নকওঁ। আৰু 100% ৰাজনীতি মুক্ত মই বজালিত নিৰ্বাচন হোৱাটো বিচাৰিছোঁ। ঠিক তেনেকুৱাকৈ মই ভাবোঁ অসমতো সকলোৱে যে পঞ্চায়ত পৰ্যায়ত অন্তত ৰাজনীতি মুক্ত পঞ্চায়ত হোৱাটো কামনা কৰিব লাগে। কাৰণ গ্ৰাম্য ৰাইজে তেতিয়াহে নিশ্চিত ওপৰত নিজৰ মানুহ তেওঁলোকে পঠাব পাৰিব। কাৰণ বহু ক্ষেত্ৰত দেখিছোঁ যে ৰিটায়াৰমেণ্ট হৈ আহে, তেওঁ বেচেৰা চিনাকি নাথাকে পাৰ্টীৰ লগত আৰু ৰাইজে তেওঁক কয় ইলেকশ্যনত অংশগ্ৰহণ কৰাৰ কাৰণে, কিন্তু পাৰ্টীয়ে তেওঁক এমব্লেম নিদিয়ে, যাৰ কাৰণে তেওঁ কি হয় নিৰ্বাচনত অংশগ্ৰহণ কৰিব নোৱাৰে। যাৰ কাৰণে কোনোবা এটা নেতা পালি নেতা নিৰ্বাচনত জয় হৈ আহে, জয় হৈ অহাৰ পিছত পাৰ্টীয়ে যি কয় তাকে কাম কৰে, গাঁৱৰ মানুহৰ লগত সোধা পোছাৰে কাম নকৰে। সেইকাৰণে এইবাৰৰ নিৰ্বাচনটো আমি ৰাজনীতি মুক্ত কৰিব বিচাৰিছোঁ পঞ্চায়তৰ ক্ষেত্ৰত। এই বিষয়টো লৈ পেলাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই তদাৰক কৰি আছে। আমাৰ কৌশিক ৰায় ডাঙৰীয়া তাতে লাগি চাগি আছে। গতিকে তেওঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই হওক বা গৃহমন্ত্ৰীয়ে হওক বা আমাৰ খনি বিভাগৰ মন্ত্ৰীয়ে এই বিষয়টো লৈ পেলাই প্ৰতিক্ৰিয়া ব্যক্ত কৰিব। এতিয়াও শ্ৰমিক উদ্ধাৰ হোৱা নাই? প্ৰচেষ্টা অব্যাহত আছে। কাৰণ কিয়, বাতৰি কাকতো দেখিছোঁ যে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সঁজুলি আজি আনিছে
উদ্ধাৰৰ কাৰণে নেভিকে হওক বা ইণ্ডিয়ান আৰ্মি হওক প্ৰচেষ্টা অব্যাহত আছে। আশা ৰাখিছোঁ উদ্ধাৰ কৰিব পাৰিম।